বন্ধুসকল, আজি আমি পৃথিৱীৰ কেইটামান আচৰিত তথ্যৰ বিষয়ে জানিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ। বন্ধুসকল, প্ৰথমতে ভবা হৈছিল যে পৃথিৱীৰ আটাইতকৈ বেছি আয়ুস থকা প্ৰাণীটো হৈছে কাছ। 2006 চনত কলিকতাৰ অৰ্ধেটা নামৰ কাছটো 255 বছৰলৈ জীয়াই আছিল। কিন্তু 2016 চনত এটলাণ্টিক মহাসাগৰত আৱিষ্কৃত হোৱা গ্ৰীণলেণ্ড শ্বাৰ্কটোৰ বয়স 400 বছৰ বুলি ৰিচাৰ্চাৰে দাবী কৰিছে। এতিয়া এটা মনোবৈজ্ঞানিক তথ্যৰ বিষয়ে কওঁ। বন্ধুসকল, মনোবৈজ্ঞানিকসকলৰ মতে যদি বন্ধুত্ব 7 বছৰলৈ থাকে তেন্তে সেই বন্ধুত্ব গোটেই জীৱন থকাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়ি যায়। মনোবৈজ্ঞানিকসকলৰ এই কথাষাৰ সঁচা যেন লাগে, কাৰণ 7 বছৰ বন্ধুত্বত ইজনে সিজনক সম্পূৰ্ণৰূপে বুজি উঠিব পাৰি আৰু তাৰ ফলত সেই বন্ধুত্ব চিৰজীৱন থকাটো স্বাভাৱিক। কিন্তু এই কথাষাৰ 100% সঁচা নহয়। এনে বহুতো বন্ধুত্ব আছে যি 10 বছৰৰ পাছতো ফাট মেলা দেখা যায়। ব্ৰিটেইনৰ ডেভিছ নামৰ লোকজনৰ আইফোন মোবাইলটো দুৰ্ঘটনাবশতঃ বয় নামৰ নদীত পৰি গৈছিল। প্ৰায় 10 মাহ পাছত সৌভাগ্যবশতঃ সেই ফোনটো নদীত অইন এজন মানুহে পালে। লোকজনে ফোনটো নি চাৰ্জ কৰাত ফোনটো অন হ'ল আৰু তাৰ পাছত সেই লোকজনে ডেভিছক ফোনটো ঘূৰাই দিলে। সাধাৰণ ফোন পানীত পৰি দিলে বেয়া হোৱাটো প্ৰায় খাটাং, আৰু আইফোনৰ দৰে যদি ৱাটাৰপ্ৰুফ মোবাইল হয় তেন্তে সেইবোৰ বৰ বেছি 4 বা 5 ঘণ্টালৈকেহে পানীৰ তলত থাকিব পাৰে। কিন্তু 10 মাহ পানীত পৰি থকাৰ পাছতো ফোনটো কিয় বেয়া নহ'ল? কিন্তু বন্ধুসকল, এই ঘটনাটো ৰিয়েল নে আইফোন কোম্পানীৰ এক পাব্লিচিটি ষ্টাণ্ট সেইটো ভগৱানে জানে। বন্ধুসকল, স্কিন মাইটছ হৈছে এবিধ অতি ক্ষুদ্ৰ আকাৰৰ পৰজীৱী যি আমাৰ ছালত বাস কৰে। ই ইমানেই সৰু যে ইয়াক খালী চকুৰে দেখা পোৱা নাযায়। এইবিধ প্ৰাণীৰ 8খন ঠেং থাকে। এটা সমীক্ষাত গম পোৱা গৈছে যে এইবিধ জীৱই ৰাতিৰ সময়ত প্ৰজনন আৰম্ভ কৰে আৰু প্ৰজননৰ স্থান হিচাপে বাছি লয় মানুহৰ মুখমণ্ডল। সাধাৰণতে এইবিধ জীৱৰ বাসস্থান হৈছে আমাৰ দেহৰ নাভি, ওঠ, চকুৰ পলক আদি ঠাই। খালী চকুৰে দেখাত মসৃণ যেন লগা আমাৰ ছালখন হৈছে বহুতো ছিদ্ৰৰ সমষ্টি, আৰু এই ছিদ্ৰবোৰেই হৈছে এইবিধ প্ৰাণীৰ বাসস্থান। চিনেমা চিৰিয়েলত ক্ল'ৰফৰ্মৰ ব্যৱহাৰ প্ৰায় দেখুওৱা হয়। পাছৰ পৰা ডাকু আহি ক্ল'ৰফৰ্ম সনা ৰুমাল মুখত লগাই দিলে হ'ল, বছ তৎক্ষণাত বেহুচ হৈ যায়। কিন্তু ৰিয়েলিটি এয়া মিছা। ক্ল'ৰফৰ্মে ইমান জল্দি কাম নকৰে। ক্ল'ৰফৰ্ম লগোৱাৰ পাছৰ পৰা 8 মিনিট সময়ৰ পাছতহে ব্যক্তিজন সংজ্ঞাহীন হয়। বন্ধুসকল, অলপতে বৈজ্ঞানিকসকলে MDMA নামৰ এবিধ ড্ৰাগ আৱিষ্কাৰ কৰিছে। এইবিধ ড্ৰাগৰ সেৱনৰ ফলত মানুহে প্ৰেমত পৰিব আৰম্ভ কৰে। অহা 3 বা 5 বছৰৰ ভিতৰত এইবিধ ড্ৰাগ বজাৰত উপলব্ধ হ'ব। কেতিয়াবা আমি টোপনিৰ পৰা হঠাতে সাৰ পাওঁ আৰু অনুভৱ হয় যেন গাটো সম্পূৰ্ণ জঠৰ হৈ পৰিছে। বহু চেষ্টা কৰিও গাটো লৰাব নোৱাৰি। হাত, ভৰি, ডিঙি আদি সামান্য হ'লেও লৰাব নোৱাৰি। কিন্তু কিছু সময় থকাৰ পিছত নিজে নিজে সকলো ঠিক হৈ যায়। বন্ধুসকল, এইটোৱে হৈছে শ্লিপ পেৰালাইচিছ। বন্ধুসকল, আমাৰ গাঁৱলীয়া ভাষাত ইয়াক উকমুকীয়া ধৰা বুলি কয়, আৰু বহুতে ভাবে যে এনেকুৱা হোৱাৰ কাৰণ হৈছে বুকুত হাত দি হোৱাটো। কিন্তু এয়া সম্পূৰ্ণ সঁচা নহয়। আমি যেতিয়া গভীৰ টোপনিত পৰোঁ তেতিয়া সপোন দেখোঁ, আৰু সপোনত আমাৰ চকুৰ মণি লৰচৰ হয়। ইয়াকে REM অৰ্থাৎ ৰেপিড আই মুভমেণ্ট বুলি কোৱা হয়। এই সময়ত আমাৰ দেহৰ যিকোনো মাংসপেশী লৰচৰ হ'ব পাৰে। হাত, ভৰি ডঙা বা ঘূৰিওৱা আদি কাৰ্য টোপনিতে হ'ব পাৰে, আৰু সেইটো বন্ধ কৰাৰ বাবে আমাৰ ব্ৰেইনে আমাৰ দেহটো কিছু সময়ৰ বাবে জঠৰ কৰি পেলায়। বহুতো মানুহে আজিও শ্লিপ পেৰালাইচিছক এক প্ৰেতাত্মাৰ কাম বুলি ভাবে। এই চব মিছা কথা। শ্লিপ পেৰালাইচিছ সকলো মানুহৰ মাজতে হয়। বন্ধুসকল, এতিয়া প্ৰশ্ন হ'ব পাৰে যে ইয়াৰ ফলত মানুহৰ মৃত্যু হ'ব নেকি বাৰু? উত্তৰ হ'ব নহয়। পৃথিৱীত শ্লিপ পেৰালাইচিছৰ ফলত কোনো ব্যক্তিৰ মৃত্যু হোৱা আজিলৈকে কোনো ৰেকৰ্ড নাই।